APDCL আনিছে অসমৰ যুৱক যুৱতীৰ বাবে সুখবৰ। নিবনুৱা যুৱক যুৱতীয়ে নিজৰ অঞ্চলৰ বিল কালেক্ট কৰি উপাৰ্জন কৰিব পাৰে অধিক টকা। প্ৰতিখন বিল কালেক্ট কৰাৰ বাবদ তেওঁলোকে তৎক্ষণিকভাৱে 3% কমিশ্যন লাভ কৰিব। আৰু এই সুযোগ সকলোৱে লাভ কৰিবৰ বাবে APDCL ৱেবছাইট www.apdcl.org গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি গুগলত গৈ APDCL ৱেবছাইটটো অপেন কৰি আপোনাৰ অঞ্চলৰ হওক আপুনি বিল কালেক্টৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ বিলৰ যিখন মিটাৰ চাই বিলটো উলিয়াই তেওঁলোকক দি আপোনালোকে লাভ কৰক তাৎক্ষণিক 3% কমিশ্যন। যিসকলৰ হাতত এণ্ড্ৰইড মোবাইল আছে তেওঁলোকে এই কামটো কৰিব পাৰে। APDCLৰ ৱেবছাইটটোৰ একেবাৰে তলত গৈ কুইক লিংক বুলি অপশ্যন আছে তাত আপুনি চাব একে তলৰ 3 নম্বৰত আছে APDCL ইজি পে। APDCL ইজি পে তাত ক্লিক কৰি আপোনাৰ সন্মুখত এখন নতুন পেজ খোল খাব। তাত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, এজেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আপুনি ৰেজিষ্টাৰ কৰা আছে তেতিয়া আপুনি লগইন ID পাছপৰ্ট দি লগইন হ'ব পাৰে। যদি নাই কৰা এজেণ্ট ৰেজিষ্ট্ৰেশ্যন তাত আপুনি ক্লিক কৰি এজেণ্ট ৰেজিষ্ট্ৰেশ্যন হ'ব পাৰে। এজেণ্ট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোল খাব। ইয়াত আপোনাৰ নেম, এড্ৰেছ আৰু ডিষ্ট্ৰিক্ট, পিনক'ড, মোবাইল নম্বৰ আৰু আপোনাৰ ঘৰৰ APDCL যি কনজিউমাৰ নম্বৰ আছে সেই নম্বৰ দি আপোনাৰ আইডেণ্টিফিকেশ্যনৰ বাবে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড বা বেংক পাছবুক এনেকুৱা যিকোনো আৰু আপোনাৰ পাছপৰ্ট চাইজ ফটো এখন ইয়াত দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তলত টাৰ্মছ এণ্ড কণ্ডিশ্যনসমূহ একচেপ্ট কৰি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰে। আপুনি আপোনাৰ ঘৰত থাকিয়ে আপোনাৰ অঞ্চলৰ এই বিল কালেক্টৰ হৈ আপুনি এটি সুন্দৰ উপাৰ্জন কৰিব পাৰে ঘৰৰ পৰাই। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।